guys, welcome my channel Maile. আপোনালোকে চাই আছে মোৰ চেনেল মাইলে। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো। ৰব মই ব্লগটো আৰম্ভ কৰা আগতে এটা গান গাই লওঁ। 1 2 3 4 জুতি দিলু গৰু গাড়ী। Yes, মই আজি গৰু গাড়ী দেখাবলৈ যাম। যদি ভিডিওটো ভাল পাই লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা এবাৰ ঘণ্টাটো দবাই দিব। তো লেটস গো। বলক আমি গৰু গাড়ী ওচৰলৈ যাম। গৰু গাড়ী য'ত আপোনালোকক মই দেখাবলৈ আনিছিলোঁ। পুৰাই কৈ দিব গৰু গাড়ীত কি কি আছে। এখন জৰুৰী জৰুৰী এয়া হ'ল ফুলমাৰি, এইডাল হ'ল চিপুৱা বুলি কয়, আৰু এই দুডাল হ'ল বোম বুলি কয়, আমাৰ গাড়ীৰ বোম। এই বোম দুডালৰ ওপৰত গাড়ীখন ফিটিং কৰা হয়। তাৰপিছত পিছত আছে এডাল লেঙেৰি, মানে ইফালে তললৈ যাব নোৱাৰাকৈ সেইডাল লেঙেৰি, আৰু বাকী এয়াতো চাঙৰ ডাং। গতিকে গৰু গাড়ী এনেকৈয়ে সজা হয়। এইডালে হ'ল লেঙেৰি, গাড়ীখন তললৈ যাব নোৱাৰাৰ কাৰণে এখন লেঙেৰি দিয়া হয়। আৰু এয়া হ'ল পাত, এখন পাতৰ ওপৰতে হেঁচা দি গাড়ীখন ফিটিং কৰা হয়। এয়া দান্তি বুলি কোৱা হয়। দান্তি এইকেইডাল একোডাল দান্তিৰ ওপৰত ফিটিং। এয়া কাঠৰ তাৰ মাজত এডাল লোহা আছে, লোহাৰডালৰ নাম হ'ল ধোঁৱা। এডাল ধোঁৱা বুলি কোৱা হয়। আৰু এইকেইটা পাতি চকাটো ওলাই আহিব নোৱাৰে, সেইটো কাৰণে এইটো পাতি লগাই ফিটিং কৰা হয়। আৰু এইডাল হ'ল হাল। এই ওপৰত কাঠডালৰ ওপৰত এডাল লোহা লগোৱা আছে, এই লোহাৰডালৰ নাম হ'ল হাল বুলি কয়। হাল পাতি এই হালডালৰ ওপৰতে চকাটোত ফিটিং কৰা হয়। এনেকেই এই চকাটো গোটেই এই যিটো দান্তিৰ ওপৰত ফিটিং হয়, এই বস্তুটো হ'ল ভীম বুলি কয়। এইটো ভীমৰ ওপৰত দান্তি ফিটিং কৰা হয়। ফিটিং কৰা হয়। তাৰপিছত এই হালডাল লগাই দিয়াৰ পিছত চকাটো টাইট হৈ থাকে। এইটো নাঙল, চাঙি বাঁহেৰে সজা হয়। বাঁহ চাচি মানে ইয়াত গজাল মাৰি এখন চাং বনোৱা হয়। তাৰ ওপৰতে গোটেই গাড়ীখনৰ সমস্ত বস্তু এই চাংখনৰ ওপৰতে অনা নিয়া কৰা হয়। এইখন হ'ল পাত, আগপাত, সেইখন হ'ল পাঁচপাত। ডাং এয়া হ'ল চাঙৰ ৰছীৰ ওপৰত মানে চাংখন ইফালে সিফালে বস্তু পৰিব নোৱাৰাকৈ বনোৱা হয়। তাৰ ভিতৰত বস্তু জাপি নিয়া হয়, ধান নিয়া হয়, অন্যান্য বস্তু নিয়া হয়। এইডাল হ'ল তেতেলা। এই তেতেলা দুডাল আছে, ইফালেও এডাল আছে, এইফালেও এডাল আছে। এই তেতেলাৰ ওপৰত বোম ফিটিং হোৱা হয়। এই বোমডাল ফিটিং কৰা, বোমডালৰ ওপৰতহে চাংখন ফিটিং কৰা হয়। এই গোটেই গাড়ীখন অনা নিয়া কৰে এই তেতেলা দুটাৰ ওপৰত। এই তেতেলা দুটা নহ'লে গাড়ীখন অনা নিয়া কৰিব নোৱাৰে, কাৰণ কিয় তেতেলা দুটাৰ ওপৰত চাংখন ফিটিং কৰা হয়। আৰু তেতেলা দুটাইহে গাড়ীৰ চকাহাল মানে মজবুতকৈ ৰাখে, আৰু চকাহাল ইফালে সিফালে নাযাবলৈ বান্ধ দি পেলাই এই তেতেলা দুটাৰ লগত বান্ধা হয়। এইখনে হ'ল গৰু গাড়ী। এই আগফালে গৰু লগাই চলোৱা হয়, কিন্তু বৰ্তমান এতিয়া গৰু নাই। আপোনাক এই গাড়ীখনৰ বিষয়ে কোৱাৰ কাৰণে আপোনাৰ পৰা বিদায় ল'ম। থেংক ইউ। আপোনালোকে চাই কেনেকুৱা পালে আৰু আপোনালোকে মোক লাইক আৰু ছাবস্ক্ৰাইব কৰি জনাই দিব।